1 নম্বৰ প্ৰশ্ন বুৰঞ্জী শব্দৰ অৰ্থ কি উত্তৰ নজনা কথাৰ ভঁৰাল 2 নম্বৰ কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল উত্তৰ ভগদত্ত 3 নম্বৰ আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ 4 নম্বৰ শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল উত্তৰ শালস্তম্ভ 5 নম্বৰ অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন উত্তৰ চুকাফা 6 নম্বৰ প্ৰশ্ন মন্দুং চুংখাম মানে কি উত্তৰ সোণৰ বাগিচাৰে ভৰা দেশ 7 নম্বৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয় উত্তৰ চুডাংফা 8 নম্বৰ দিহিঙীয়া ৰজা বুলি কাক কোৱা হয় উত্তৰ চুহুংমুহুং 9 নম্বৰ অসম বুৰঞ্জীত বৰফুকন পথ সৃষ্টি কোনে কৰে উত্তৰ সুচেনফা 10 নম্বৰ মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল 1858 চনত 11 নম্বৰ প্ৰশ্ন ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান উত্তৰ 54 জন 12 নম্বৰ ৰত্নমালা কিতাপখন কোনে ৰচনা কৰে উত্তৰ পুৰুষোত্তম বিদ্যানিধি 13 নম্বৰ কুৱেশ্যন বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল উত্তৰ ৰাজেশ্বৰ সিংহই 14 নম্বৰ কুৱেশ্যন কোনজন আহোম ৰজাক লৰা ৰজা বুলি কোৱা হয় উত্তৰ ৰামধ্বজ সিংহ 15 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল উত্তৰ জগন্নাথ বৰুৱা 16 নম্বৰ প্ৰশ্ন নাগশংকৰ দেৱালয় কোনে সজাইছিল উত্তৰ কামৰূপৰ ৰজা নৰশংকৰে 17 নম্বৰ প্ৰশ্ন পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল উত্তৰ ব্ৰহ্মপাল 18 নম্বৰ প্ৰথম আহোম বৰবৰুৱা কোন আছিল উত্তৰ মোমাই তামুলী বৰবৰুৱা 19 নম্বৰ অসমৰ কোনজন ৰজাক পূজাৰ ৰজা বুলি কোৱা হয় উত্তৰ চুটিনফা 20 নম্বৰ প্ৰথম আহোম বৰ ৰজা কোন আছিল উত্তৰ ফুলেশ্বৰী 21 নম্বৰ প্ৰশ্ন অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিয়া হয় উত্তৰ সৰ্বেশ্বৰী 22 নম্বৰ হস্তিবিদ্যাৰ নব পুথি কোনে ৰচনা কৰে উত্তৰ সুকুমাৰ বৰকাইত 23 নম্বৰ প্ৰশ্ন কিমান চনত অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হয় উত্তৰ 1935 চনত 24 নম্বৰ বৰকাইত কুৱেশ্যনটো ৰিপিট হৈছে কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয় উত্তৰ চুকামুফা সো আজিলৈ 25টা কুৱেশ্যন আছিলে নেক্সট ৰিজনিঙৰ কুৱেশ্যন লৈ আহিম এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব